নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। বৰা ৰিচাৰ্চ চেণ্টাৰে আজি আপোনালোকলৈ লৈ আহিছে এটা নতুন ভিডিঅ'। আমি আগতে আপোনালোকক কৈছিলোঁ যে MS Wordৰ এটা সম্পূৰ্ণ প্লেলিষ্ট আপোনালোকক জনাম। তাৰে এটা দ্বিতীয়টো ভিডিঅ' আমি আমাৰ ক্লিপবৰ্ডত থকা যি কপি পেষ্ট কাট ফৰ্মেট প্ৰিণ্টাৰ আছে সেইবিলাক আজি দ্বিতীয়টো ভিডিঅ'ত আমি আলোচনা কৰিম। ঠিক আছে, এই দ্বিতীয়টো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যি MS Wordৰ প্ৰতি আগ্ৰহ সেইটো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে আমি কি কৰিব লাগিব, RND মাৰি পেলাই এটা পেৰাগ্ৰাফ লৈ ল'ব লাগিব। তাৰপিছত ধৰি লওক মই লাষ্টৰ যিটো পেৰাগ্ৰাফ আছে মোক নালাগে বাৰু, মই অলপ পেজটো মানে ওপৰৰ লিখাখিনি স্পষ্টকৈ দেখা পাবৰ কাৰণে কি কৰিম, এতিয়া চাওক মই কাটি দিলোঁ। ঠিক আছে, চিলেক্ট কৰিলোঁ, চিলেক্ট কৰাৰ পিছত মই কাটি দিলোঁ। গম পালে? যদি মোক নালাগে তেতিয়াহ'লে মই কি কৰিম, কাটি দিলোঁ। যদি লাগে তেনেহ'লে কি কৰিম, পেষ্ট কৰি দিম। ঠিক আছে, আকৌ মই চিলেক্ট কৰিব লাগিব। যিকোনো কাম চিলেক্ট কৰাৰ মাধ্যমেৰে কৰিব পাৰিব। চিলেক্ট কৰিলোঁ, আকৌ মই কপি কৰিলোঁ, কপি কৰি পেলাই কি কৰিলোঁ, পেষ্ট কৰিম। তলত যেনিবা মোক লাগে এতিয়া এনেকৈ মই কি কৰিলোঁ, অলপমান নতুন পেজত ল'লে হেৰি গ'ল। ঠিক আছে, নতুন পেজ নল'লোঁ, ডাইৰেক্ট পেষ্ট কৰি দিলোঁ। ঠিক আছে, কপি পেষ্ট কাট কেনেকুৱা ধৰণৰ গম পালে। এতিয়া ফৰ্মেট প্ৰিণ্টাৰটো কেনেকুৱা ধৰণৰ হয় এবাৰ আপোনালোকে ভালদৰে চাই ল'ব। প্ৰথম কি কৰিব, চিলেক্ট কৰিব, চিলেক্ট কৰি পেলাই তাত এটা ফন্ট দিব, মানে তাত কালাৰ এটা দি ল'ব। ইয়াত কালাৰ, ইয়াৰ পৰা গৈ পেলাই আপুনি কালাৰ এটা দি ল'ব। ঠিক আছে, কালাৰটো দিয়াৰ পিছত কি কৰিব, তাক কাৰ্চিনডাল ৰখাব। ঠিক আছে, যিটো আপুনি চিলেক্ট কৰিছে ন, মানে যিটো আপুনি চিলেক্ট কৰিছে কালাৰ দিছে ন, এই ৰেড কালাৰ যে য'ত দিছে কাৰ্চিনডাল ৰখাব। ৰখাই পেলাই আপুনি ঠিক আছে ৰখাই পেলাই আপুনি ফৰ্মেট প্ৰিণ্টাৰটোত যাব। গৈ পেলাই যিটোত আপুনি ৰেড কালাৰ কৰিব বিচাৰে তাত আপুনি ওপৰে মানে চিলেক্ট কৰি দিলেই হ'ল। যেনেকৈ মই কৰি আছোঁ, আকৌ এবাৰ চাব, যেনেকৈ মই কৰিছোঁ চিলেক্ট কৰিব। ঠিক আছে, কালাৰ এটা দিব। অ'কে, কালাৰ এটা দিলে মই অলপমান ডাঙৰ কৰি দিছোঁ বস্তুটো দেখা পাবৰ কাৰণে ভালদৰে। অ'কে, এতিয়া ধুনীয়াকৈ দেখা পাইছে। তাৰপিছত কি কৰিব, ফৰ্মেট প্ৰিণ্টাৰ কৰিব, এনেকৈ ৰখাব, কাৰ্চিনডাল ৰখাই পেলাই এনেকৈ ফৰ্মেট প্ৰিণ্টাৰত গৈ ক্লিক কৰিব আৰু যিটো চেণ্টেঞ্চ আপুনি যেনেকুৱা ধৰণে কৰিব বিচাৰে কৰিব পাৰিব। ঠিক আছে, গম পালে ফৰ্মেট প্ৰিণ্টাৰ কেনেকুৱা ধৰণে কাম কাজসমূহ কৰে। ফৰ্মেট প্ৰিণ্টাৰ বহুতো ইম্পৰ্টেণ্ট হয়, ভালদৰে শিকিব। আৰু এই যে এখন আছে তাত ক্লিক কৰিলে আপুনি এনেকুৱা ধৰণৰ অপশ্যন দেখা পাব, মানে যিবিলাক বস্তু আমি ডিলিট কৰিলোঁ, কপি কৰিলোঁ, পেষ্ট কৰিলোঁ, ইয়াত ষ্ট'ৰ হৈ যায়। ঠিক আছে, ষ্ট'ৰ হৈ যায়, ইয়াত আপুনি চাব পাৰিব। মানে ক্লিপবৰ্ড হয় এখন, তাত ক্লিক কৰিলে এখন অ'পেন হৈ যাব। ঠিক আছে, এই ভিডিঅ'টো চাই পেলাই আপোনালোক উপকৃত হ'ল বুলি আশা কৰিব। পাৰিনে? যদি পাৰি তেনেহ'লে কমেণ্ট কৰিব। ধন্যবাদ।